হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আকৌ আহিলোঁ আজি নেক্সট এটা ভিডিঅ' লৈ। চাওঁ কি ভিডিঅ' বনাব পাৰোঁ আজি। লগৰকেইটা অহাই নাই, এটা হাওতো ৰখি আছে। কিবা বেয়াই পালে নে কি এনে মানে অলপ প্ৰেং চেং কৰি দিলোঁ ন। ধেমালি বুলি ক'লোঁ, তথাপিতো কিবা বেয়াই পাইছে নে কি এনে নাজানো। সঁচাকৈ এইটো টাইমত যে সঁচাকৈ ভিডিঅ' বনাবলৈ আহিলে মানে কিবা এটা ভাল লাগে দেই। যেতিয়া লগৰখিনিৰ লগ পাওঁ ন, মাইণ্ডটো কিবা এটা ফ্ৰেছ লাগি যায়। সেইটো কাৰণে মানে কি হয়, ৰুমত থাকিলে মানে ইভিনিং টাইমত ওলাই অহা হয় প্ৰায়। যেতিয়া লগৰকেইজনক পাই যাওঁ মানে কিবা মানে ভাল লাগে আৰু। আপোনালোকেতো জানেই, যেতিয়া লগৰ সমনীয়া লগ পোৱা যায় তেতিয়া মানে কিমান অলপ হাঁহি ফূৰ্তি কৰা যায় ন। তেতিয়া মানে জীৱনত কি দুখ কষ্ট আছে মানে চব পাহৰি যোৱাৰ নিচিনা হয়। সেয়ে আপোনালোক ৰখি আছে। এই ভাই আহিলা? আহিলোঁ দিয়া। ভাল ন? কেনেকুৱা? ভালে আছোঁ। তোমাৰ কোৱা? ঠিকে। কি ই অহা নাই নেকি? ফোন কৰিছিলে? হা? হয় নেকি? ফ্ৰেণ্ডছ, আজমলক এজনক লগ পালোঁ আৰু এজন আমাৰ গোবিন আহিবলৈ ৰখি অহা নাই। তাৰ কাৰণে ৰখি আছোঁ, আহিম বুলি কৈ আছে। সি ফোন কৰিছিলে বোলে তাক। আজমল, মই তোমাক প্ৰশ্ন এটা সুধোঁ। এনেই মানে ইভিনিং টাইমত ওলাই আহি কেনেকুৱা লাগে? ইভিনিং বুলি ক'লে ভালে লাগে, কাৰণ গাঁৱত হ'লে তোমাৰ ইফালে ওলাই যাবলৈ সুবিধা আছে। চেণ্টিগেট হওক, বজাৰ হওক। হয় ইয়াত তোমাৰ বেংগলতনো কাক চিনিব? এতিয়া তোমাক মই চিনি পাইছোঁ, তুমি মোৰ লগৰ, একেলগে ডিউটি কৰাৰ কাৰণে। আৰু ৰুমত আহি খানা পিনা খাওঁ, শুই যাওঁ। আকৌ ভাত চব্জি বনাই ডিউটি যাবলৈ হয়, আকৌ আহিবলৈ হয়। তাকে আৰু আমাৰ হৈছে ডিউটি 8 ঘণ্টা, কিন্তু প্ৰায় 16 ঘণ্টা আমি ৰুমত থাকিব লাগে। কিন্তু 16 ঘণ্টা থাকিব নোৱাৰো নহয়, সেইটো বৰিং লাগি যায় ন? বৰিং লাগি যায়। আৰু কিমান মোবাইল চাবা? বোলে হায়েষ্ট 4 ঘণ্টা 5 ঘণ্টা ৰ'দ হওক, সেইখিনি সময় কি কৰোঁ, এই তোমালোকৰ লগত ওলাই আহোঁ, অলপ ভিডিঅ' চিডিঅ' বনাওঁ। তাৰপিছত আৰু ভাই বেছি দিন নাথাকোঁ বেংগলত। এইটো এটা মেমৰি হিচাপত ৰখি যাব, কি লগৰবিলাকৰ লগত আছিলোঁ বেংগলত, এটা সময়ত ফূৰ্তি ফাৰ্তা কৰিছিলোঁ বা ঘূৰিবও গৈছিলোঁ। কেতিয়াবা চাই ভাল লাগিব ন? য়েছ, কেতিয়াবা নিজৰ ভিডিঅ'বিলাক চাইও ভাল লাগিব। আপোনালোকে চাওক, অলপ আমাকো অলপ সঁহাৰি জনাওক, কি ভাল লাগিছে বা এটা দুটা শ্বেয়াৰ কৰিব। অসমৰ ল'ৰা হয় আমিও, কাৰণ আপোনালোকৰ যদি অলপ ভাল লাগে বুলি কয় বা অকণমান যদি সহায় কৰে, তেতিয়াহ'লে আমি নেক্সট আৰু কিবা বনাবলৈ ট্ৰাই কৰিম। মানে ভাল ভিডিঅ' লোকেশ্যন দেখুৱাবলৈ। বেংগলত ক'বলৈ বহুত লোকেশ্যন আছে, কিন্তু আমি যাবলৈ টাইম নাপাওঁ। যদি আপোনালোকে যদি অলপ মানে আমাক সহায় কৰে বা ভিডিঅ'বিলাক চাই যদি অলপ মৰম কৰে, তেতিয়াহ'লে আমি যাব পাৰিম। মানে তেতিয়া ভিডিঅ' বনাইও অলপ ভাল লাগে। হয়, সেইটোৱে। আৰু এজন আহিব, আৰু সেইটোৱে। লগৰতো ক'ব গ'লে বহুত থাকে, কিন্তু চবৰ ৰুম একে ওচৰ নহয়, বেলেগ কিছুমানৰ অলপ দূৰত থাকে। আৰু এতিয়া আমি 3জন ওচৰত বুলি মানে 3জনৰ মানে লোকেশ্যনটো একে পাঁচ বুলি, সেইটো কাৰণে আমি অলপ ওলাই আহোঁ সন্ধিয়া সময়ত, ভাল লাগে। আৰু আপোনালোকে দেখিছে, এইটো অলপ দেখুৱাই দিয়ক, এইটো নেজাৰাটো কিমান ধুনীয়া। সেইটো কাৰণে ওলাই আহোঁ, দেখিও ভাল লাগে। মানুহ অকল আমি বুলিয়ে নহয়, আৰু বহুত মানুহ আহে দৌৰিবলৈ বা কিছুমানে ৱাক কৰিবলৈ আহে। সেইটোৱে মোৰ অপিনিয়নটো, এইটোৱে ক'লোঁ। তাৰ বাহিৰে তুমিও চাগে নিশ্চয় কৈছিলাই কেনেকুৱা লাগে, কি কথা। আমাৰ আৰু এজন আহিব, সেইজনকো অলপ দেখুৱাওঁ কেনেকুৱা কয়। আৰু প্ৰায়ভাগত আমাৰ এই 3জনে ভিডিঅ'ই পাব আপোনালোকে। ঠিক আছে ফ্ৰেণ্ড, আপোনালোকে আমাক মৰম দিব, ভিডিঅ'বোৰত ভাল কমেণ্ট দিব। তেতিয়া আমাৰ কি হয় মানে, ভিডিঅ' বনাই অলপ ভাল লাগে মানে। যেতিয়া মানে এনেই কোনোবাই যদি বেয়া কমেণ্ট এটা দি দিয়ে, মনত কিবা এটা বেয়া লাগে। সেইকাৰণে আপোনালোকে উৎসাহ দিব। ধন্যবাদ ৰাইজ। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিলোঁ। মানে ষ্টাৰ্ট কৰাৰ কাৰণটো কি গম পাইছেনে? আমাৰ মানে লগৰজন আহি পালেহি। লগৰজন আহি পাই এতিয়া মানে কি হৈছে, আমি এতিয়া ভিডিঅ' বনাবলৈ আহিছোঁ। হা তাৰপিছত লগৰজনে কি জমা আহিছে চোন। আমাৰ কাৰণে বোলে খাবলৈ বোলে আজমলে হেৰি লৈ আহিছে, হৰলিক্স লৈ আহিছে, এই চকলেট এসোপা লৈ আহিছে। এতিয়া মই এইটো সুধিম, নেহুলক সুধিম। নেহুল ভাই, অ' মাই গড, क्या दिन थे यार। नेहुल का है ना, कहीं किसी से दान दे दिया होगा शायद गरीब को, फिर हम लोग को भी ला के दिया है खाने के लिए। बस सैलरी आया ना,
আজি মানে দৰমহা সোমাইছে সেইটো কাৰণে বনাই চাইলে নেকি নাই বনাই চোৱা নাই এইটো পে'মেণ্টটো সোমাইছে বাৰু তাকে ভাবিলোঁ লগৰবিলাকৰ লগতনো কিনো দিম 1 টকীয়া চকলেট এটা দিছোঁ আমাৰ উপৰি আৰু এটা বস্তু আছে গম পাইছে নাই সিহঁতক এনাৰ্জিৰ প্ৰয়োজন না এনার্জি মন মে ওয়াও হরলিক্স দেখছেন না অ' my হরলিক্স God, এইটো আমাক মানে কি লৈছে এনাৰ্জি। চকলেট আনিলে হৰলিক্স আনিছে আকৌ এফালে পকেটত আৰু ষ্টিং এটা ভৰাই লৈছে মানে কি ভাবিছা ওলাই গ'ল ৰাইচ দেখিছে নহয় বেছি সোমাব নোৱাৰো চাবিৰ পিছফালে হাৱা যাব मतलब वो अलग ही लेवल का बंदा था বুজিলা একদম আৰু এজন সেইজনে আৰু